তো নমস্কাৰ সকলোকে মই সৰ্বানন্দ দাং আৰু আপোনাক সকলোকে অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। তো জেকেট পিন্ধি ভিডিঅ' বনাই আছো। বৰ্তমান বৰষুণ দি আছে, সেইকাৰণে টিনৰ আৱাজ শুনিছেই চাগে। তো আপুনি যদি গৰমত চাই আছে আপোনাৰো গৰম লাগিব। ইমান গৰমত কিয় জেকেট পিন্ধি ভিডিঅ' বনাই আছে বা জেকেট পিন্ধি আছে তেনেকৈ ভাবিব, কিন্তু বৰ্তমান বৰষুণ দি আছে সেইকাৰণে, আৰু অলপ মানে জ্বৰ বেমাৰ হৈ আছো, সেইকাৰণে অলপ ঠাণ্ডা লাগিছে, সেইকাৰণে পিন্ধি আছো। আৰু যি হাৰত মই ক্ষীণ হৈ গৈ আছো, ভাবিছো অহা ফাগুনত বতাহত উৰিয়ে যাম চাগে। আৰু মানে কি ইমানেই ক্ষীণ হৈ গৈছোঁ, বেমাৰ খাতাৰনাক আৰু এই গৰমত। তো বহুদিনৰ মূৰত আজি বৰষুণ দিছে, ভাল লাগিছে। অকল মই নহয়, সকলোৰে। আৰু কেতিয়াবা এনেকৈ দিবও লাগে। আমি গাঁৱত থকা খেতি কৰা মানুহ ন, কঠীয়া চঠীয়া পাৰিবলৈও বহুত দিগদাৰী হৈ আছিলে। তো এতিয়া বৰষুণ দিছে, ভাল হ'ব চাগে। সেইটোৱে কেইদিনমান দি পেলাই আৰু পাছত ৰ'দ দিলে একো নাই। তো ভাবিছিলোঁ গৰমৰ ভিডিঅ' এটা বনাম, এণ্টাৰটেইনমেণ্ট ফানি টাইপৰ। তো বেমাৰ হৈ থাকোঁতে গুচি গ'ল গৰমত। আৰু তো ফ্লিপকাৰ্টত কিবা এটা সৰু বস্তু এটা অৰ্ডাৰ দিছিলোঁ, আৰু অলপ ক'ব লগা আছে। তো মোৰ তেনেকৈ 2-3টা মোবাইল নাই, আৰু এনেকৈ এতিয়া স্ক্ৰীন ৰেকৰ্ডিং কৰি পেলাই মানে ভিডিঅ'টো বনাই আছোঁ আৰু এনেকৈ। তো এতিয়া ফ্লিপকাৰ্টটোৱে বিচাৰি পোৱা নাই, পালোঁ। আৰু এনেকৈ এতিয়া লগ ইন কৰিছোঁ, মানে ফ্লিপকাৰ্টটো অ'পেন কৰিছোঁ। এতিয়া চাইলোঁ নেটটো অকণমান প্ৰব্লেম হৈ আছে মানে। তো 3 ডটত ক্লিক কৰি চাইছোঁ কি হ'ব। এই ইয়াৰ নেটটো কি হৈছে? অ' মাই গড, মাই অৰ্ডাৰ্ছ। আৰু চাব লাগিব এতিয়া, অলপ ৱেইট কৰি কি হ'ল। আৰু কেইটামান বস্তু এনেকৈ অৰ্ডাৰ দিছিলোঁ, ডেলিভাৰী কেইটামান কেঞ্চেলো কৰিছিলোঁ। বেছি নহয়, জোতা আৰু হেডফোন এডাল, আৰু এইটো কি আছিলে, এই চেইন। তো এতিয়া চাই লওঁ মোৰ অৰ্ডাৰটো। এতিয়াৰ অৰ্ডাৰটো মানে ইমান সৰু এটা বস্তু, কেমেৰা ষ্টেণ্ড হয়। তো চাই লওঁ। কি হৈছে? জুম কৰি চাওক। জুম কৰিব নোৱাৰি। চাই লওঁ। সেইটোৱে মানে সৰু বস্তু, ইমানখিনি ডাঙৰ বস্তু নহয়। বাছ ইউটিউব ভিডিঅ' বনোৱাৰ কাৰণে এনে কিবা এটা কৰিছোঁ। আৰু বেছি দীঘল নহয় বস্তুটো। চৰি, মোবাইল ষ্টেণ্ড হয়, কেমেৰা ষ্টেণ্ড নহয়। মোৰ কেমেৰাই নাই। 16 তাৰিখত আহিব চাগে। সেইটোৱে 16 তাৰিখত আহিব। সেইদিনা মানে নতুনকৈ সেইটো ফ্লিপকাৰ্টত অকণমান দেৰি হৈছেগৈ। যিমান অৰ্ডাৰ আগতে দিলেও অলপ দেৰিকৈ আহে। তো কৈছিলোঁৱে সৰু এটা বস্তু বুলি। তো ইউটিউবটো কেৰিয়াৰ হিচাপে নল'লেও মানে লাইফ টাইম হিচাপে ল'বলৈ চেষ্টা কৰিছোঁ। তো প্লিজ অকণমান সকলোৱে ছাপোৰ্ট কৰিব। তো সেইটোৱে আছিলে সৰু এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। কেনে পালে প্লিজ কমেণ্ট কৰি জনাব। তো আৰু সকলোৱে লাইক এটা কৰি দিব। আৰু নেক্সট ভিডিঅ'ত সকলোকে লগ পাই আছোঁ। তেতিয়ালৈকে বাই।